Hello viewers, আজি আপোনালোকক দেখাবলৈ গৈ আছো একদম এটা ডিফাৰেন্ট প্ৰজেক্ট, এটা ডিফাৰেন্ট কনসেপ্ট, মানে সম্পূৰ্ণ বেলেগ বস্তু এটা। মোৰ পিছফালে হয়তো জংগল দেখি পেলাই, পুখুৰী দেখি পেলাই আপোনালোকে কিবা এটা অনুমান কৰিছে, কিন্তু সেইটো নহবও পাৰে। একদম সেপাৰেট ডিফাৰেন্ট কনসেপ্ট এটা আজি দেখাব গৈ আছো। এইটো আপোনাক দেখাব গৈ আছো আমাৰ অসমীয়াই কৰিব নোৱাৰে কি, আমাৰ অসমীয়াই যি ইচ্ছা তাকে কৰিব পাৰে। আজিলৈকে কৰিও আহিছে, বহুত ধৰণৰ নিদৰ্শন দেখাই আহিছে আমাৰ অসমীয়াই। গতিকে আজি আপোনাক দেখাব গৈ আছো অসমীয়াই কৰিব নোৱাৰে কি, সব কৰিব পাৰে। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰক। যদি আপোনালোকে ভাবে যে এইটো ভিডিঅ'ৰ পৰা কাৰোবাৰ উপকাৰ হ'ব পাৰে বা কিবা এটা কামত আহিব পাৰে, তেতিয়াহ'লে শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল বাটনটো প্ৰেছ কৰি দিয়ক, যাতে যিকোনো নটিফিকেশ্যন আপোনাৰ তাত ইজিলি আহি যায়, লগে লগে আহি যায়। এই ফাৰ্মখন এতিয়ালৈকে 6 বিঘা মাটিত অৱস্থিত হৈ আছে। 6 বিঘা মাটিত এতিয়ালৈকে ফাৰ্মখন আছে আৰু এক্সপাণ্ড হ'ব, গোটেইখিনি এক্সপাণ্ড কৰিব পৰা নাই, এতিয়া যিহেতু আৰম্ভ হৈছেহে মাত্ৰ। আৰু ইয়াত আপোনালোকে মোৰ পিছফালে দেখিছে, ইয়াত আলু খেতি কৰা হৈছে। আলু খেতিৰ লগতে আৰু কিছুমান খেতি আছে, কিন্তু বৰ্তমান ইয়াত আলু খেতি। আৰু অলপ পিছত মই আপোনালোকক চিনেমেটিক শ্বৰ্ট এটা দেখাই আছোঁ গোটেইখিনিৰে সেইটো। গতিকে আলু খেতি, তাৰ লগতে এইটো এটা ৰেষ্ট ৰুমৰ ব্যৱস্থা কৰা হৈছে। ইয়াত মানে আহি পেলাই যেতিয়া আপুনি ফাৰ্মখনৰ চাৰিওফালে চাব, ইয়াত মানে এটা প্ৰাকৃতিক পৰিৱেশ আছে, ইয়াত ৰিফ্ৰেছমেণ্টটো বৰ ধুনীয়াকৈ হ'ব। সেইকাৰণে এইটো এটা ৰিফ্ৰেছমেণ্ট ৰুম, এইটো এটা বনোৱা হৈছে ইফালে পিছফালে, মোৰ পিছফালে। আৰু এয়া আলু খেতি। আৰু আপোনালোকে যদি অলপ আগবাঢ়ি যায়, ইয়াত আপোনাৰ আৰু এটা বস্তু বনাই আছে। এইটো হ'ল আপোনাৰ পিগেৰী ফাৰ্মৰ কাৰণে। পিগেৰী ফাৰ্মৰ কাৰণে এইটো কনষ্ট্ৰাকশ্যন চলি আছে। ইয়াত পিগেৰী ফাৰ্ম ষ্টাৰ্ট হ'ব। ইয়াত মানে আমাৰ অসমত খুবেই জনপ্ৰিয় যিটো আপোনাৰ পৰ্ক মিট বুলি কয়, গাহৰি মাংস বহুত জনপ্ৰিয় হয়। গতিকে পিগেৰী ফাৰ্মটো আমাৰ অসমৰ কাৰণে এটা উৎকৃষ্ট ব্যৱসায়। এতিয়া মই গৈ আছোঁ খুৰাৰ ওচৰলৈ। খুৰাক আপোনালোকক মই জনাবলৈ কওঁ যে তেখেতে এইটো পদক্ষেপ লোৱাৰ কাৰণে তেখেতক কি কাৰণত তেখেত ইমান ইনস্পায়াৰ্ড হ'ল যে ইমান ব্যস্ততাৰ মাজতো সময় উলিয়াই পেলাই তেখেতে এনেকুৱা ধৰণৰ এখন ফাৰ্মৰ কথা ভাবিলে আৰু এনেকুৱা ফাৰ্মিং ব্যৱস্থা আৰম্ভ কৰিলে। তো এতিয়া মই গৈ আছোঁ মোৰ সৰু বাবাৰ ওচৰলৈ, মোৰ খুৰা হয়, মোৰ খুৰাৰ ওচৰলৈ। সৰু বাবা, এই ফাৰ্মখন খোলাৰ কাৰণে কেনেকৈ ইনস্পায়াৰ হ'ল? ইনস্পায়াৰ বুলি কথাটো আচলতে ঠিক নাই। কথাটো হ'ল এনেকুৱা, দুটা কথা মই মানো, চেষ্টাৰ অসাধ্য একো নাই আৰু দৃষ্টি থাকিলে লক্ষ্য নেহেৰুৱাই বুলি যি দুটা কথা কয়, এই দুটা কথা মই সদায় বিশ্বাস কৰোঁ। মোৰ হ'ল উদ্দেশ্য এটাই যে মই নিজে চলাৰ লগতে আন 10জনক মই কেনেকৈ সংস্থাপন দি চলাই নি সমাজখন সুন্দৰ, সুস্থ আৰু শান্তিপূৰ্ণভাৱে সকলোৱে চলিব পাৰে। মোৰ মূল উদ্দেশ্য সেইটো। আৰু সেই উদ্দেশ্যটোক মই আগত ৰাখি মই শিক্ষানুষ্ঠানত তেনেকৈ 50-60জন পৰিয়াল মই চলাইছোঁ। মোৰ এখন দোকান আছে, সেই দোকানখনতো মই 2টা পৰিয়াল চলাই আছোঁ। এতিয়া ইয়াতো মোৰ তেনেকুৱা এটা প্লেন আছে যে উইদিন 5 ইয়াৰ্ছ, 5 বছৰৰ ভিতৰত মই যাতে 30-35টা পৰিয়াল মই ইয়াৰ পৰা চলাব পাৰোঁ। আৰু এই চেষ্টাৰ মাজেৰে মই আনটোও বস্তু দেখুৱাব খোজোঁ যে আমাৰ এইবিলাক ঠাইত যথেষ্ট মাটি মানুহৰ এনে পৰি থাকে, আৰু সেই মাটিবিলাক যাতে সদব্যৱহাৰ কৰি আমাৰ যিটো যুৱ মানসিকতা যে চাকৰি নাই, সংস্থাপন নাই, এই যিটো হাহাকাৰ অৱস্থাৰ মাজত ডুবি থাকে, তাৰ পৰা যাতে মুক্তি পোৱাৰ এটা বাট আমাৰ এইবিলাক ফাৰ্মৰ জৰিয়তে দেখা পায়, তেনেকুৱা এটা বাস্তৱ আদৰ্শ দেখুৱাৰ কাৰণে মই এই কামবিলাক আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ যিখিনি ভিউৱাৰ্ছ আছে, তৃষা মিডিয়াৰ যিখিনি ভিউৱাৰ্ছ আছে, ভিউৱাৰ্ছক আপুনি কি মেছেজ দিব বিচাৰিব? মই সকলোকে এইটোৱে ক'ব খোজোঁ যে আচলতে এটা পৰিকল্পিতভাৱে সৰুৰ পৰা কামবিলাক আৰম্ভ কৰি যাব লাগে। খুব ডাঙৰ কাম আৰম্ভ কৰোঁ বুলি ভাবিব নালাগে। যে যাৰ যি মাটি আছে সেই মাটিবিলাকে সদব্যৱহাৰ কৰক। ঘৰৰ চৌহদতে কেইডালমান জলকীয়া, কেইডালমান বেঙেনা তেনেকৈ কিছুমান ৰোৱা আৰম্ভ কৰক। চৌহদত তামোল গছ, নাৰিকল গছ ৰোৱা আৰম্ভ কৰক। আৰু তেনেকৈ কিছুমান বস্তু দৈনন্দিন ব্যৱহাৰ্য যিবিলাক সামগ্ৰী কিনিব নালাগতে যথেষ্ট ইনকাম বুলি তেওঁলোকে এটা ভাবি লওক। আৰু তেনেকৈ যদি ভাবি লৈ তেওঁলোকে তেনেকৈ এটা সংগঠিতভাৱে কেতিয়াবা যদি তেওঁলোকে আৰম্ভ কৰিব খোজে, তেনেকৈ যদি আৰম্ভ কৰে, তেতিয়াহ'লে সমাজখনত এই যিটো নিবনুৱা সমস্যা
মানুহৰ যিটো দৰিদ্ৰৰ যিটো অৱস্থা এইবিলাক নিশ্চয় অৱসান ঘটিব আৰু সেইবিলাক তেওঁলোকে চেষ্টা কৰাৰ কাৰণে মই সকলোকে অনুৰোধ জনাম। চ' ভিউৱাৰ্ছ, গোটেইখিনি শুনিলে, গোটেইখিনি দেখিলে আৰু গোটেইখিনি জানিলে। এতিয়া আপোনালোকো লাগি যাওক নিজৰ নিজৰ মাটিত ফাৰ্মিং কৰাৰ কাৰণে, নিজৰ নিজৰ মাটিত খেতি কৰাৰ কাৰণে। যদি নিজৰ উপাৰ্জন কৰিব পাৰি, নিজে যদি নিজৰ খোৱাখিনি উলিয়াব পাৰি, আৰু আমাক লাগে কি? আৰু যদি আপুনি হেল্ডি খাদ্য খায়, তেতিয়াহ'লেতো মেডিকেলৰো খৰচ নাই। গতিকে লাগি যাওক আজিৰ পৰাই নিজৰ ফাৰ্মিং, নিজৰ খেতিত। গতিকে আৰু চাকৰি বিচাৰি লাভ নাই, নিজৰ ফাৰ্মিং ষ্টাৰ্ট কৰি দিলেই হ'ল। চৰকাৰে সুবিধা দিছে, চৰকাৰে ফাণ্ড দিছে, চৰকাৰে লোন দিছে, বাছ সুবিধাখিনি ল'লেই হ'ল এতিয়া আৰু আমি।